ভাগ্যলক্ষী মহিলা তেওঁৰ নাম কৃষ্ণা কলিতা আজি পুৱা 7মান বজাত কৃষ্ণা কলিতাই বিকুৰীৰ কলিতা গাঁৱত নিজৰ ঘৰৰ বাৰীৰ চুকত এডাল মচুৱা গুণ খাপ জালত লাগি থকা দেখিবলৈ পায় পলম নকৰি কৃষ্ণা কলিতাই জালৰ কিছু অংশ কাটি আবদ্ধ হৈ থকা সাপটো জালৰ পৰা এৰুৱাই আনে সুৰক্ষিতভাৱে মুকলি কৰি দিয়ে উল্লেখ্য যে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ সহধৰ্মিনী কৃষ্ণা কলিতাই আগতে এনেদৰে সাপ বা অন্য জীৱ চৰাই আদিবোৰ উদ্ধাৰ কৰি আহিছে নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ যোৱাকালি যিহেতু আমাৰ বিহংগুৰি কলিতা গাঁৱত মানে মোৰ ইয়াতে মাৰ ঘৰত গাঁৱত মানে আহিছিলোঁ কালি ফাংচন চাবলৈ আহোঁতে আজি কালি ৰাতি যিহেতু থাকি পেলাই আজি ৰাতিপুৱা মই পিছফালে গৈছিলোঁ পিছফালে যাওঁতে দেখিলোঁ জাল এখনত মানে পৰি থকা জালখনত গছতেই আছিলে জালখন উঠাই থোৱা কিন্তু তাতে এডাল মুচাগুম সাপ লাগি ধৰিছে তাৰপৰা সাপটো আনিলোঁ জালখনৰ সৈতে আনি পেলাই কাটি এৰুৱাই এতিয়া ইয়াতে মুকলি কৰিলোঁ